hey guys, welcome to my channel. আজি ৰাতি আমি ইয়াকুবৰ ঘৰত থাকিলো আৰু এতিয়া দোকানৰ পৰা গৈ লৈ আহিলো। এইকেইটা ৰেকৰ্ড কৰিব পৰা নহল, তেতিয়া কিবা এটা কামত আছিলো আৰু এতিয়া আহি পেলাই এইকেইটা বনাই আছো। সো কেনেকা হয় চাও। পানী বহাই দিম তই। Oh, the whole closest starts to end up on the brink. I tried so hard, but all these scars they cut so. এতিয়া ইয়াত মোৰ মেগী আৰু এফালে গৰম পানী হৈ আছে। গৰম পানীটো কনফ্লেক্সৰ লগত ইয়াকুবে খাব, কাৰণ কি এতিয়া ইয়াকুবৰ অৱস্থাটো অলপ ভাল নহয় ন, পেটৰ কণ্ডিশ্যন। এই ল'ৰাটো ছিংগল আছে দেই, কোনোবাই যদি চাই আছে, ফুল হাজবেণ্ড মেটেৰিয়েল। Oh my God! ইয়াকব তোমাৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম ন, লিংকটো। ইয়াৰ প্ৰফাইলটো চেক কৰি ল'ব। পিয়াজ কাটিম কটা ফটো পাব যে কিবা কাটিব বে না কাটে। যেতিয়া মেগীটো বনাই আছিলোঁ তেতিয়া ইয়াকুবে ক'লে বল এটা কম্পিটিশ্যন কৰোঁ, কোনে আগত খাই শেষ কৰিব পাৰে। সেইটো বম এটা মানে অলপ কমেডি কম্পিটিশ্যন হৈছে, সেইকাৰণে ভিডিঅ'টো গোটেই চাব। অলপ নিমখ চাব অলপ কিবা লাগিব পাৰে গৰম পানীৰ লগত কৰ্ণফ্লেক্স, বাট এইটো এটা আল্টিমেট টেষ্ট ওলাইছে কৈছোঁ নহয়। ময়ো লাইফত ফাৰ্ষ্ট টাইম এনেকৈ ট্ৰাই কৰিছোঁ আৰু ইয়াকুবো ট্ৰাই কৰিছে, মজা লাগিছে কৈছোঁ নহয়। ইয়াকুবে কি কয় শুনিব। মোৰ বেছি আছে কিন্তু দেই। চ' এতিয়া আমি দুজনে কৰ্ণফ্লেক্স খাবলৈ আহিলোঁ, ভাল লাগিছে। নতুন এটা টেষ্ট পালোঁ আৰু নহ'ব। পানীটো নাখালেও একো নাই, খালি আৰু এইটো টাইমলৈকে মই কম্পিটিশ্যনৰ কথা পূৰা মাথাৰ পৰা মানে ওলাই গ'ল, পাহৰি গ'লোঁ আৰু। কিন্তু ইয়াকুবে মাজে মাজে চাব মোৰ বাতিটোত জুমি জুমি চাই আছে, ইয়াৰ ফুল মনত আছে যে কম্পিটিশ্যন লাগিছিলোঁ। চাব দেই কেনেকৈ মোৰ বাতিটো চাই মাজে মাজে মই কিমান খাইছোঁ। কিন্তু তাৰপিছত অলপ পিছত যেতিয়া কৈ দিয়ে আৰু সেই পাৰ্টটো চাব। মই পানীটোও খাই দিওঁ দেই, ভালেই লাগিছে। অঁ সঁচাকৈ কম্পিটিশ্যন হৈ আছে না। খতম নেকি? মই এইটো চেলেঞ্জ হাৰি গ'লোঁ, এতিয়া এক মই মেগীত চেলেঞ্জ কৰিম। এতিয়া মেগীত লাগিবি আহ। We were on the run, rocking around the clock. Now all we need is right here in front of us. In front of us. So can we just slow down? ইয়াকুব আৰু এতিয়া ভইচটো গৈ পাবনে নাই এইটোৱে কৈছে। এতিয়া ইয়াকুব আৰু মই আজি মেগী চেলেঞ্জ কৰি আছোঁ। ই খোৱা ষ্টাৰ্ট কৰিয়ে দিলে মই কোৱাৰ আগত। মেগীটো খাই কেনেকৈ লাগিছে? অলপ। আৰু যদি আপোনাকো এইটো পাৰ্ট মজা লাগিলে তেনেহ'লে ৰখি কিয় আছে? লাইক বাটনটোক নীলা কৰি দিয়ক আৰু চব ঠিকে আছে ন, একদম পাৰফেক্ট আছে। কমেণ্ট এটা কৰি দিব, তাৰপিছত লাহেকৈ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব আৰু ভিডিঅ'টো গোটেই চাব।
When I'm up through the night, I can't turn down the noise. Say all the words out of my mind about who I'm আৰু বনাবা দেই ভাল লাগিছে আমাৰ বনোৱা সঁচাকে supposed to be. I start to believe I can't get it right. Remember the days I let slip away. They were simpler times. So I am the winner. আৰু ল'ৰা জিকি গ'ল আৰু আছে লৈ আহা যোৱা লৈ আনি যোৱা লৈ আহা বেছি অভাৰ খাই দিলে আকৌ বেয়া হ'ব না কেছ একো বেয়া নহয় নহয় বাদ দিয়া তুমি ধোৱা সো এইটোৰ চেলেঞ্জ ময়ে জিকিলোঁ ইয়াকুবে মই আগতে খতম কৰিলোঁ ন তো ই অলপ দেৰিকৈ কৰিলে সো এতিয়া আমি এইকেইটা খালোঁ যেতিয়া এইকেইটা ধুবই লাগিব আৰু ন এইটো এইকেইটা আৰু তাত আছে কেইটামান বাতি সেইকেইটা ধুব লাগিব নহ'লে আণ্টিয়ে আমাক বেয়া দিব আহি পেলাই দিব মোক ফোন কৰি ক'লে এইকেইটা লেতেৰা কৰি নথবি কেতিয়া অহা হ'ব বেয়া হৈ যাব ভিডিঅ'ৰ ফাৰ্ষ্টত কৈছিলোঁ যে হাজবেণ্ড মেটেৰিয়েল ফুল হাজবেণ্ড মেটেৰিয়েল মোক একো ধুবই নিদিলে চব ইয়ে ধুলে বে মেগী আৰু কনফ্লেক্সৰে ডিনাৰটো কৰিলোঁ এতিয়া অলপ খোজকাঢ়িব বাহিৰত ওলাই আহিছোঁ চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ আৰু আজি মোৰ মনটো অলপ ফূৰ্তিয়ে লাগিছে কাৰণ কি মোৰ আজি মোৰ 121টা ছাবস্ক্ৰাইবাৰ হ'ল কংগ্ৰেছ থেংক ইউ কংগ্ৰেছ সবকে আগত মই ক'লোঁ য়েছ থেংক ইউ আৰু এনেকুৱা ছাপোৰ্ট কৰি থাকিবা চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ চি ইউ ইন দ্য নেক্সট ব্লগ টিল দেন ষ্টে ছেফ